Hello friends, welcome back to my YouTube channel. বন্ধুসকল, বহুত দিনৰ পৰা মোৰ ওয়াইফৰ বান্ধৱীয়ে তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাই আছিল। বিয়াৰ পিছৰে পৰা তেওঁলোকৰ ঘৰত নিমন্ত্ৰণ কৰি আছিল, কিন্তু ব্যক্তিগত কাৰণবশতঃ তেওঁৰ ঘৰলৈ আমি যাব পৰা নাছিলোঁ। কিন্তু আজি আহিল সেই সুবৰ্ণ সুযোগ, কাৰণ আজি তেওঁৰ ছোৱালীৰ বাৰ্থডে, মানে জন্মদিন। সেয়ে মই ফাইনেলি ডিসাইড কৰিলোঁ যে আজি তেওঁলোকৰ ঘৰত আমি যেনেকুৱা হ'লেও উপস্থিত হ'মেই। মানে এটা ছাৰপ্ৰাইজো হ'ব দিয়কচোন, মানে বাৰ্থডেলৈ যোৱাও হ'ব আৰু তেওঁলোকৰ ঘৰ চাই অহাও হ'ব। সেয়ে মই মোৰ গাড়ীটো আজি একদম ধুই মেলি চিকচিকীয়া কৰিছোঁ। চাওক, মোৰ বসন্তী হৈ আছে ৰেডি, আৰু মোৰ লগত মোৰ ৱাইফো যাব আৰু মোৰ খুৰখালীজনীও নাগশংকৰৰ পৰা আহি আছে। আৰু আমি আটাই মিলি আজি আমি যাম বেগীজানলৈ, মানে মোৰ ৱাইফৰ বান্ধৱী ঘৰলৈ জন্মদিন উদযাপন কৰিবৰ বাবে, তেওঁৰ ছোৱালীৰ জন্মদিন উদযাপন কৰিবৰ বাবে আমি গমিৰিৰ পৰা এতিয়া গৈ আছোঁ বেগীজানলৈ। বন্ধুসকল, আজিৰ ভিডিঅ' হ'ব কিছু ধামাকা, গতিকে আপোনালোকে একেবাৰে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আৰু 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 পিছত দেখুৱাম আপোনালোকক। বলক যাওঁ। আমিবোৰ ওলাইছোঁ, মোৰ লগত আছে মোৰ ৱাইফ, আৰু এই পিছফালে চাওক খুৰখালী দুজনী আছে, উষা আৰু নিৰ্মলা। আৰু এইদৰে আমি আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আগলৈ কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। প্ৰিয় বন্ধুসকল, সম্পূৰ্ণ গাঁৱলীয়া একাবেকা পথেৰে আৰু প্ৰাকৃতিক সৌন্দৰ্যই মনোমোহা কৰা এখন গাঁৱৰ মাজেৰে আমি আগবাঢ়িলোঁ আমাৰ গন্তব্য স্থানলৈ। ৰাস্তাত আহি থকা গাই গৰু আৰু পথৰ দুই কাষে থকা নলা নৰ্দমা, গছ গছনি আৰু মাৰ যাব খোজা ৰঙা ৰঙৰ বেলিয়ে আমি সকলোৰে মন আৰু জীপাল কৰি তুলি যান্ত্ৰিকতাৰ পৃথিৱীত থাকি গাঁৱৰ সুন্দৰ পৰিৱেশবোৰক উপলুঙা কৰা মানুহবোৰে যদিও এনে অনুভৱ কমকৈ কৰে বা ভাবে, কিন্তু প্ৰকৃতাৰ্থত এয়াই আমাৰ অসম, এয়াই আমাৰ অসম, এয়াই আমি সকলোৱে বিচৰা মৰমৰ অসম, মৰমৰ অসম। বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ মোৰ ৱাইফৰ বান্ধৱীৰ ঘৰলৈ বাৰ্থডে উদযাপন কৰিবৰ বাবে। চাওক, প্ৰস্তুতি চলি আছে আৰু খন্তেক সময় পিছতে বাৰ্থডে উদযাপন কৰা হ'ব। চাই থাকিব শেষলৈকে ভিডিঅ'টি, কি হ'ব আজি চাই লওক ভালদৰে। ভিতৰলৈ সোমাই গৈয়ে শুনিবলৈ পালোঁ এটা বেয়া খবৰ, মানে আমি গৈ পোৱাত কিছু পলম হৈ গ'ল, যাৰ বাবে আমি গৈ পোৱাৰ আগতে শেষ হৈ গ'ল কেক চেক কটা পৰ্ব। তথাপিও একো নাই, চাওঁচোন, কেক কটাতহে দেৰি হ'ল, বাকীবোৰতো দেৰি হোৱা নাই নহয়। চাওঁচোন আগলৈ কি হয় বা। এই যে মৰম লগা কণমানিজনী দেখিছে নহয়, তেওঁৰে আজি জন্মদিন, মানে তেওঁৰ বাবে আমি আহিছোঁ। চাওকচোন কি যে মৰম লগা।
এনেতে কণমানি মাইনাজনীক তেওঁৰ জন্মদিনৰ উপলক্ষে আমিবোৰে লৈ দিয়া উপহাৰ তেওঁক আগবঢ়ালোঁ। আহি গ'ল কেক, মানে কাটিব নাপালোঁ কিন্তু খাবলৈ পালোঁ। চাওক এয়া কেকৰ টুকুৰা। মুৰ্গী চৰাই দেখি আমাৰ ৰিয়ানক তামাম ফূৰ্তি, চাওক না চিঞৰি আছে। এনেতে আৰম্ভ হৈ গ'ল খোৱাৰ পৰ্ব। অৱশেষত আমি অসমীয়াৰ স্বাভিমান তামোলক সন্মান জনাই আমি সেই ঠাইৰ পৰা মাগিলোঁ বিদা। বন্ধুসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'টি। আশা কৰিছিলোঁ অলপ সোনকালে আহি বাৰ্থডেটো কেক কটাৰ আগে আহি উপস্থিত হ'ম, কিন্তু নহ'ল। নতুন ৰাস্তা আহোঁতে খেলি মেলি হ'ল, আহিবলৈ কিছু পলম হৈ গ'ল পাওঁতে। সেয়ে কেক চেক কাটি মেলি শেষ হোৱাৰ পিছত আহি পালোঁ। যি কি নহওক ভাল লাগিল, আপোনালোকক কিছু কিছু দেখুৱালোঁ। একো নাই, ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰি ধন্যবাদ। জয় আই অসম।